হাই গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভালেই। মোৰো খবৰ ভালেই। ভাল মানে মোৰ সিমান এটা ভালো নহয়, মানে মোৰ যিহেতু বেমাৰ হৈ আছে, মাতটোত চাগে আপোনালোকে গম পাইছেই মোৰ বেমাৰ হৈ মানে ৰাস চলি আছে। সেইকাৰণে ভাবিলোঁ আমিও আজি ৰাস চাব যাম বুলি পাঠশালা আৰু বাটাচাৰ গছকাই। আপোনালোকেও বাৰু চাইছে নে চোৱা নাই ৰাসটো কমেণ্টত জনাব পাৰো। আৰু মানে যিখিনি পাৰোঁ আৰু সেইখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু আপোনালোকেও বাৰু ভিডিঅ'টো আৰু আমিও ফাইনেলি আহি পালোঁ বাটাচাৰ গছৰ ৰাস চাবলৈ। আৰু এইখিনি মানে ফটো উঠিবৰ কাৰণে বনাই দিয়া হয়, প্ৰতি বছৰে দিয়ে এনেকৈ বনায়। বাটাচাৰ গছৰ ৰাসত ফটো উঠিবৰ কাৰণে মজা হয়। আৰু এয়া চাওক ৰাইজ, আমিও মানে অলপ খেলা খেলিলোঁ। প্ৰত্যেক বছৰে মানে খেলা খেলোৱে আৰু মানে এইটো খেলা খেলোৱে আমি ৰাস চাব গ'লে। সেইকাৰণে এইবাৰো খেলিলোঁ আৰু পিছত কি হ'ব আমি একোৱে নাপালোঁ আৰু এনেই খেলিলোঁ আৰু। আৰু এয়া মানে আমি স্পাইৰ পটেটো আৰু ম'ম' খাই আছিলোঁ। মানে আমাৰ চিনাকি দাদা এজনে আৰু স্পাইৰ পটেটোৰ দোকান দিছিল, সিহঁতে মানে আমাক খোৱালে আৰু সেইকাৰণে আমি তিনিওটাই ভগাই খাইছোঁ আৰু। আৰু এয়া চাৰপ্ৰাইজ, মানে সৰু বাচ্ছাৰ কাৰণে খেলনা। ৰাস বুলি ক'লে আৰু এইবিলাকেই হয়। আৰু চিনি পাইছেনে আমাৰ ধনুক? সেইটো আমাৰ ধনুক। সিও মানে থাকিবই নোৱাৰা হৈছে তাত দেখি, সেই দেখি কিনে তাতহে উঠে আৰু। আৰু এতিয়া মানে আমি পাঠশালাত যাওঁৱে আৰু ইয়াতে আৰু আমি এয়া আহি পালোঁ পাঠশালা ৰাস মহোৎসৱলৈ। আৰু মানুহ চাওকচোন ৰাইজ কিমান মানুহ হৈছে। আৰু এয়া চাব ৰাইজ, এইফালে ফাংচনো চলি আছে মানে পাঠশালাত। আমি ফাংচন চোৱা নাই, এনেই আৰু ভিডিঅ' অলপমান বনাইছোঁ আৰু।
গ্ৰুপত মানে এইবাৰ নতুন বস্তু দিছে, নতুন বস্তু যিহেতু ওলাই আছে সেইখিনি পাঠশালা ৰাসত আৰু এইবাৰ দিছে আৰু এয়া চাওক চন্দ্ৰযানো দিছে এইবাৰ আৰু আৰু আজিৰ ভিডিঅ'টো মানে এনেকৈয়ে শেষ কৰিলোঁ, বেলেগকৈ নবনালোঁ যিহেতু বহুত ৰাতি হৈছে, সেইকাৰণে আৰু এনেকৈ শেষ কৰি দিলোঁ। কেনেকুৱা হৈছে বা ভিডিঅ'টো কমেণ্টত জনাবচোন, আৰু আপোনালোকে ৰাস চালেনে নাই কমেণ্টত জনাব সেইটো, আৰু মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে সেইটোও জনাব। আৰু আজিলৈ বাই বাই।